নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীলৈ মাটি বাৰী সম্পৰ্কীয় দুটা ডাঙৰ খবৰ। আৰম্ভ হৈছে মিছন বসুন্ধৰা 2ৰ নিষ্পত্তিকৰণ প্ৰক্ৰিয়া আৰু লগতে সংগ্ৰহ কৰি থকা হৈছে ক্ষেত্ৰভিত্তিক জিঅ'টেগ ফটো। শীঘ্ৰেই সম্পূৰ্ণ কৰা হ'ব আবেদন নিষ্পত্তিৰ প্ৰক্ৰিয়াৰ বাবে জিঅ'টেগ ফটো সংগ্ৰহ প্ৰক্ৰিয়া। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হৈছে খাজনাৰ প্ৰক্ৰিয়া, অৰ্থাৎ অনলাইন যোগে এতিয়াৰ পৰা আপুনি আদায় দিব পাৰিব মাটিৰ খাজনা। অনলাইন পৰ্টেল যোগে আদায় দিব পাৰিব মাটিৰ খাজনা। এতিয়াৰ পৰা খাজনা দিবলৈ যাব নালাগে কোনো কাৰ্যালয়লৈ। কেৱল ইয়াৰ বাবে আপুনি লগ ইন কৰিব লাগিব sewasetu.assam.gov.in-ত। UPI ডেবিট ক্ৰেডিট কাৰ্ড বা নেট বেংকিং আদিৰ বিভিন্ন মাধ্যমৰ জৰিয়তে কৰিব পাৰিব মাটিৰ খাজনা। ইয়াৰ বাবে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰো। কোনো অভিযোগ বা প্ৰশ্নৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে 180034535574 নম্বৰত। আমি নম্বৰটো আপোনালোকক পুনৰ এবাৰ জনাই দিছোঁ 180034535574 নম্বৰত। আৰু কোনো অসুবিধাৰ বা বিষয়ৰ প্ৰশ্ন থাকিলে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। অসমৰ জনতালৈ 7টা ভাল খবৰ। ৰেচন কাৰ্ড আত্মসহায়ক গোটৰ নিবনুৱাক আৰ্থিক সাহায্য দিয়াৰ বৃহৎ ঘোষণা। নতুনকৈ 40 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ আয়ৰ সীমা 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু পূৰ্বে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ আয়ৰ সীমা আছিল 2.5 লাখ টকা আৰু এতিয়া 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ যিসকল ব্যক্তিৰ বছৰি ইনকাম 4 লাখ টকাতকৈ কম সেইসকল ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। লগতে আত্মনিৰ্ভৰশীল হ'বলৈ নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা দিব চৰকাৰে। 2 লাখ টকাৰ বিনিময়ত বেংকক দিব নালাগে কোনো ধৰণৰ গেৰাণ্টি। 2 লাখ যুৱক যুৱতীক সামৰি ল'ব এই অভিলাষী আঁচনিখনে। লগতে ৰাজ্যত 30 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায় কৰিবলৈ টকা দিব চৰকাৰে। লগতে শীঘ্ৰেই মাইক্ৰ' ফাইনেন্সৰ 3য় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। ঋণী মহিলাক লগতে প্ৰদান কৰা হ'ব NOC। শীঘ্ৰেই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি চৰকাৰে মহিলাসকলক প্ৰদান কৰিব নো অবজেকশ্যন চাৰ্টিফিকেট। লগতে সকলো দুখীয়া পৰিয়ালক ঘৰ উপহাৰ দিব অসম চৰকাৰে। চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এক নতুন আঁচনি। লগতে নতুনকৈ 22,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে। বিজেপি চৰকাৰ থকালৈকে চলি থাকিব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। আৰু এই মন্তব্য এনেদৰে প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ব্ৰেকিং নিউজ। চৰকাৰে নিষিদ্ধ কৰিছে 14বিধ ঔষধ। স্বাস্থ্যজনিত কাৰণত নিষিদ্ধ কৰা হ'ল ফিক্সড ড'জ কম্বিনেশ্যন ঔষধ কেইবিধ। কাহ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয় এই ঔষধ কেইবিধ। 14বিধ ঔষধৰ ভিতৰতো আছে নিমেচুলাইড আৰু পেৰাচিটামল, এমস্কচিলিন, ব্ৰমেহেক্সিন, ফ্ল'ক'ডাইন, প্ৰমেথাজিন টেবলেট। ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1914 অনুসৰি নিষিদ্ধ কৰা হৈছে এই ঔষধসমূহ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ইয়াক লৈ জাৰি কৰিছে এক জাননী। ইয়াৰ পিছতেই 14বিধ পালি সংমিশ্ৰণৰ ঔষধ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে।